অন দ্য বেচিছ অফ এন ইনপুট আমাৰ এটা আৰ্মি লোকেল যিটো আৰ্মি ইউনিট আছে তেওঁলোক প্লাছ পুলিচৰ এটা টিম আহিছিলে আহি পোৱাকৈ এই ঘৰটোৰ মুখত পোৱাৰ লগে লগে গ্ৰেনেড এটা মাৰিলে প্ৰথমতে তাৰপিছত RPGও মাৰিলে তাৰপিছত আৰু নৰ্মেল যেনেকৈ এনকাউণ্টাৰ হয় আমি এতিয়ালৈকে জনামতে বা ওচৰৰ মানুহে যিটো আমাক কৈছে 6জনীয়া গ্ৰুপ হ'ব লাগে কি পাইছে আপোনালোকে তো এতিয়ালৈকে ইনক্ৰিমেণ্টেল কিছুমান বস্তু পোৱা গৈছে ডিটনেটৰ পোৱা গৈছে আৰু আচলতে যথেষ্ট বোকা আৰ্মছ যদিও আছে আমি উইল হেভ টু চাৰ্চ বা তেনেকুৱা ইকুইপমেণ্টছ আনিব লাগিব ছাৰ যিটো দল আছিলে কোন আছিলে কিবা গম পায় চাওক সেইটো এতিয়া যিজন আমি পাইছোঁ তেওঁ জ্ঞান অসমৰ লগত ডেফিনেটলি তেওঁৰ হেৰিবোৰে থাকিব লগৰীয়াবোৰে থাকিব বহুতে বহুত কথাই ক'ব এতিয়া আমুক আছে তামুক আছে মই সেইটো বস্তুলৈ যাব বিচৰা নাই ইটছ এ কনফাৰ্ম গ্ৰুপ অফ আলফা সিহঁতৰ একশ্যন গ্ৰুপেই হ'ব সেইকাৰণে আহিছিলে আৰু যিবোৰ ইকুইপমেণ্টছ পোৱা গৈছে বা যেতিয়া ওচৰৰ মানুহে যিটো কথা কৈছে অন ডেট বেচিছ সেইটো কথা ক'ম কোন আছে ডেট ইজ নট ভেৰি ইম্পৰ্টেণ্ট উইথ আৰ্মছ আছে আমি আমাৰ চাৰ্চ অপাৰেশ্যন চলি আছে তো কৈছে দেখোন ইয়াত যে যথেষ্ট বোকা সেইকাৰণে কিছুমান পোৱা নাই তথাপিতো আমি চেল কিছুমান পাইছোঁ গ্ৰেনেড মাৰি দিয়াৰ পিছত যিবোৰ টুকুৰা পোৱা যায় সেইবোৰ পোৱা গৈছে RPG চেল পোৱা গৈছে ফায়াৰ্ড বুলেট পোৱা গৈছে আৰু হেভাৰচেক যিবোৰ লৈ আহে পিঠিত তেনেকুৱা 4টামান আছে তাত আমি ছাছপেক্টেড ID হ'ব পাৰে তেনেকুৱা কিছুমান পাইছোঁ ডিটনেটৰ পাইছোঁ আৰু ব্যৱহাৰ কৰা কিছুমান ছাৰ যিটো বাসগৃহটোত মানুহ আছিলে তেওঁলোকৰ কিবা ক্ষতি হৈছিল নাই কাৰো একো ক্ষতি হোৱা নাই তেওঁলোকে আহিছিলে তেতিয়াই এনকাউণ্টাৰ হ'ল তো 6জনী গ্ৰুপ আছিলে তাৰে এজন এতিয়ালৈকে আমি পাইছোঁ ডেডবডি পোৱা গৈছে এতিয়ালৈকে আমি গম পোৱা মতে জ্ঞান অসম হ'ব লাগে আচ্ছা কিবা আমি তথ্য আছিল যে এনেকুৱা ধৰণৰ কিবা ঘটনা কৰিবলৈ আহিছে চাওক আমি ইয়াত কিছুমান তেনেকুৱা বস্তু পাইছোঁ ডিটেক্টৰ কিছুমান আছে ID তেনেকুৱা বস্তু পোৱা গৈছে যিটো ৰিকভাৰী হৈছে অন ডেট বেচিছ ক'ব পৰা যায় যে কিবা ডিচকাউণ্ট কথা কৰিবলৈ আহিছে কেইজন আছিলে গ্ৰুপটো বাকী আহত হৈছিল এতিয়াতো বহুতে কৈছে গাঁৱৰ মানুহ কোনোবাই দেখিছে বুলি কিন্তু আমি আমাৰ হাতত কংক্ৰিট তেনেকুৱা একো নাই যে আহত হৈছে বুলি আমি তেনেকৈ যেতিয়ালৈকে কংক্ৰিট একো নহয় এইটোতো বহুতে বহুত কথাই ক'ব এতিয়া এইটো তাকে কৈছোঁ জ্ঞান অসম ছাৰ এনেকুৱা কথা আছে যিজন ল'ৰা আহিছে বা আলফা আকৌ এক্টিভ আহিছিলে যুদ্ধবিৰতি আছিলে এতিয়া আকৌ আহিছে কিবা অশনি সংকেত আছে নেকি অসমৰ কাৰণ ইমানখিনি আৰ্মছ এমুনেশ্যন বন্দুক লৈ অসমৰ ভিতৰত সোমোৱাটো তো তাতে যেতিয়া গৈছে তাতে তেওঁলোকে প্ৰথমতে গ্ৰেনেডটোৱে মাৰি দিছে তাৰপিছত গুলি আছে RPG মাৰিছে চ' এইটোতো ডাইৰেক্টলি ইণ্ডিকেট কৰে যে তেনেকুৱা কিবা এটা নিশ্চয় আছিলে অপাৰেশ্যন অব্যাহত আছে জ্ঞান অসমৰ কি কি উদ্ধাৰ কৰিছে আৰ্মছ এমুনেশ্যন এটা মেগাজিন কেইটামান পোৱা গৈছে আৰু আমি যথেষ্ট বোকা আচলতে একাঠমান ডেফিনেটলি তাত আৰু কিবা আৰ্মছ থাকি যাব আমি ডিটনেটৰ কিছুমান পাইছোঁ ID ছাছপেক্টেড ID বুলি কিছুমান টোপোলা পোৱা গৈছে মেবি হয় মেবি নহয় আমাৰ বম এক্সপাৰ্ট আহি চাব অপাৰেশ্যন চলি আছে হয় দল আহিছিলে 6জন আহিছে ৰাতিপুৱা মানে ৰাতিপুৱা মানে পোহৰ হোৱা নাছিল এতিয়া মই টাইমটো চোৱা নাই কেইটা বাজিল মই মানে যেতিয়া আইতা মা বুলি ক'লে তেতিয়া দৰ্জাখন খোলক ল'লে মায়ে ক'লে কি ইমান পোহৰ হোৱা নাই এতিয়া ক'ৰ মানুহ আহিছে তেতিয়া এওঁ ক'লে কি আমি দৰ্জা নখোলোঁ পোহৰ হোৱাই নাই তাৰপৰা মই মানে কি হ'ল মায়ে ক'লে কি চেঙেলী গাঁও মানুহ নেকি এইখন গাঁও মানুহ কেতিয়াবা মানে এনেই গৰু বিচাৰ আহে নহয় বোলে আমি চেঙেলী গাঁও মানুহ বুলি ক'লে সেইবুলি মোক কোৱা কাৰণে তাৰপিছত মানে আমাৰ ৰুমটো পোনে খিৰিকীখন এপাতলি মানে খোলা আছিল সেই এপাতলি খোলা দেখি কিনে তাৰমানে সিহঁতে টচৰ ওপৰত হাতেৰে দেখাই দিছে যে আমি আলফা হয় এতিয়া আলফা হৈছোঁ কিন্তু দৰ্জাখনটো খুলিব লাগিব ন এতিয়া মই দৰ্জাখন খাৰা হৈছোঁ এতিয়া মোক মানে মেছেজে পাছল চলাই দিছে যে আহিব নালাগে আপুনি মই ৰখিলোঁ ৰখি কাৰণে দৰ্জাখন খুলি যাওঁতে সিহঁতি মানে দুটা মানুহ সোমাই আহিলে সোমাই কিনে মই তেতিয়া সিহঁতক দেখি মানে মই কি কৰোঁ কি নকৰা নিচিনা লাগিলে এতিয়া মই লগে লগে পিছফালে গৈ কিনে পেচাব কৰি আহি ব্ৰাছ লৈ সিহঁতক মই কৈছোঁ যে মোৰ ঘৰত অসুবিধা ল'ৰা ছোৱালী পৰীক্ষা আছে আৰু মাৰ হাতখন লগাই এওঁ এতিয়া একো কৰিব নোৱাৰে গতিকে তোমালোকে যেনেকৈ আহিছে তেনেকৈ তোমালোকে বেলেগলৈ গুচি যোৱা মই সেনেকৈ ক'লোঁ মইতো গেটখন তলা মাছে কেনি আহিলে বোলে আমি জিঅ'খন ভাঙি আহিলোঁ সেই বুলি ক'লে ছাইডত জিঅ'খন ভাঙি আহিলোঁ ক'লে তাৰ মই মানে চাহ তাহ খাই কিনে মই পথাৰলৈ গুচি গ'লোঁ পথাৰলৈ গৈ মই পথাৰত মানে 1টা বজাত মই পথাৰৰ পৰা আহিছোঁ এতিয়া ৰোৱনীখিনি মানে সিহঁতে মোতকৈ আগে আহিলে আগে আহি কিনে তেহেঁতি ইয়াৰ পৰা কমচে কম আধা কিলোমিটাৰমান গৈছে চাগে তেতিয়া মই সিহঁতৰ পাছে পাছে আহি আছোঁ আহি কিনে মই গাড়ীখন দেখিয়ে মই দৌৰ মাৰি আহি কিনে তেতিয়া মই মেছেজ যায় শুনমনি ছোৱালীজনীয়ে ল'ৰাটোৱে লৈ মাহঁতি তহঁতি ঘৰৰ পৰা ওলাই গৈছে ফায়াৰিং হ'ব এতিয়া
ফাইৰিং হ'ব তেতিয়া মই পথাৰ পোৱাহি নাই মই ঘৰ পোৱাহি নাই ঘৰ পোৱাহি নাই ঘৰ মানে তেতিয়া মানে ল'ৰাটোৱে গৈ মোক হাবত ধৰিছে দেউতা বুলি কি হ'ল মই তেতিয়া ল'ৰাটো মই চোচৰা আনিছোঁ চোচৰা আনি কিনে ল'ৰাটো যেতিয়া মানে চোচৰা আনিছোঁ অকণমান আগত গৈ পিনে ল'ৰাটো মানে নাৰ্ভাছ নিচিনা হৈ গৈছে মই তেতিয়া আৰ্মি অলৰেডি সোমাই গ'ল মই তেতিয়ালৈকে গম নাপাওঁ